বন্ধুসকল এতিয়া আমি আহি আছোঁ ধেমাজিলৈ। ধেমাজিত আমাৰ পৰাগ ছাৰৰ কাম এটা আছে দ্বিতীয় অফিচত। ধেমাজি মানে তেওঁ লাৰ্ণাৰ লাইচেঞ্চখন নাই মানে লাৰ্ণাৰখন আছে লাইচেঞ্চখন নাই, গতিকে লাইচেঞ্চখন মানে বনাবলৈ গৈ আছোঁ। পৰীক্ষা দিব যাওঁ, পৰীক্ষা দি পিনি লাইচেঞ্চখন উলিয়াব মানে গৈ আছোঁ ধেমাজি। তাৰপিছতে আমি যাম আৰু ক'ত যাম গোটেইখিনি আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। এইটো আমি বজাৰ এতিয়াতো আমি আহি পাই গ'লোঁ, ধেমাজি চাৰিআলি পাই গ'লোঁ। অলপ আগতে আছে দ্বিতীয় অফিচ, অলপ আগত কোৰ্টখন আছে। কোৰ্টখনৰ পৰা এনেকৈ বাওঁ চাইডে সোমাই, কোৰ্টৰ পৰা বাওঁ চাইডে সোমাই আপোনাৰ দ্বিতীয় অফিচটো আছে। দ্বিতীয় অফিচত যাম এতিয়া আমি প্ৰথম। তাৰপিছতে আপোনাৰ তাৰ মানে ছাৰৰ ডকুমেণ্টছখিনি জমা কৰি কেনেকৈ কি কৰিব লাগে কৰি তাৰপিছত এক্সামটো দি পিনি এক্সাম মানে টেষ্টটো দি ড্ৰাইভিং টেষ্টটো দি লাইচেঞ্চৰ কাম হৈ যাব। যদি আপোনালোকে কয় লাইচেঞ্চ কেনেকৈ বনাব লাগে, অনলাইনত লাইচেঞ্চ কেনেকৈ এপ্লাই কৰা হয়, তাৰ ওপৰতো ভিডিঅ' যদি লাগে কমেণ্টত জনাব, আমি বনাই দিম। এতিয়া আমি পাই গ'লোঁ এইখন ধেমাজি কোৰ্ট আছে। আৰু এয়া হ'ল ধেমাজি কোৰ্ট, আৰু ইয়াৰ পৰা আমি এতিয়া বাওঁ চাইডে সোমাব লাগিব। এইখন হ'ল ধেমাজি কোৰ্টৰ ফিল্ড। প্ৰিণ্ট আউট এটা কৰিব লগা আছে, লাৰ্ণাৰ লাইচেঞ্চখনৰ প্ৰিণ্ট আউট এটা কৰিব লগা আছে। সেইটো কাৰণে আমি প্ৰথম প্ৰিণ্ট আউটটো কৰি লওঁগৈ। তাৰপিছতে দেখাই আছোঁ আমাৰ আপোনাক দ্বিতীয় অফিচ দেখাই আছোঁ, দ্বিতীয় অফিচত কেনেকৈ কাম কৰিব দেখাই আছোঁ। এতিয়া আমি পাই গ'লোহি দ্বিতীয় অফিচ। ধেমাজিৰ দ্বিতীয় অফিচ এইফালে আছে। আৰু আজি মানে এতিয়া আমি ডকুমেণ্টছবিলাক জমা কৰিলোঁ। জমা কৰাৰ পিছত অলপ দেৰি পিছতে টেষ্ট দিব লাগিব। টেষ্ট এইডোখৰতে অলপ আগত এইডোখৰতে হ'ব। আৰু আমাৰ লগত পাই গ'লহি এইফালে আহিলে সুভাষ আহিলে। গৰমে কিলাই দিছে খালি বম গৰম, কিন্তু বম গৰম হৈছে আজি। সেই বেছি গৰম নাই হোৱা, অদ্ভুত কম্বলৰ বাবে হৈ আছে। ইমান কম নাই হোৱা, আৰু অকণমান মানে লাগে কম হৈছে। এতিয়া কম্বলৰ পাৰি জীয়াই থাকি আমনি পোৱা মানুহ জীয়াই থাকি আমনি পাইছে, সেইটো কাৰণে আৰু গৰম লাগে বুলি কৈছে। হেল্ল' তোৰ দোস্ত মানে কি এতিয়া আমাৰ এক্সাম দিয়া হৈ গ'ল, টেষ্টটো দিয়া হৈ গ'ল, ছাৰ পাছ কৰিলে একদম। তই ভালে ভালে বাচি গ'লো আৰু তাৰমানে নতুবা এনেই ফেল চেল কৰিলে আকৌ আহিব লাগিলে বেয়া কথা আৰু। পাছ কৰিলে, গতিকে এতিয়া আমাৰ হোটেলত মানে পাৰ্টি দিব। আমাৰ হোটেল মংচাঙত লৈ যাম বুলি কৈছে ছাৰে। কি কি খুৱাব তাতে আমি দেখাম আপোনালোকক। চাই লওঁ। সৰু হোৱা বহুত বেছি নহয়, কিবা এটা নাই আমি নেম নহয়, ভালকৈ খাম। গতিকে আপোনালোকে চাই থাকিব কি খুৱাই। মানে সুভাষে আহিছিলে আচলতে ধেমাজিলৈ, এটা ইনভাৰ্টাৰ এটা ল'ব বিচাৰিছিলে। গতিকে মোৰ ইয়াত মানে চিনাকি আছিলে, আমাৰ ডাঙৰ এটা দোকান চিনাকি আছিলে। আপোনাৰ ধেমাজিৰ যিখন ঠাণ্ডা তিনিআলি উল্টা ছাইডত অপজিট ছাইডত যিখন দেৱ ৰেডিঅ' কৰ্ণাৰ বুলি আছে, তাতে আপোনালোকে আহিব, একদম কম দামত বস্তু পাই যাব। এতিয়া ব'লক আমি ইনভাৰ্টাৰটো লওঁ। মানে আমাৰ এতিয়া ইনভাৰ্টাৰটো লোৱা হৈ গ'ল। এতিয়া এই ইনভাৰ্টাৰটো লৈ পিনি ঘৰলৈ যাব, আৰু আমি পৰাগে মই বেলেগ এডোখৰলৈ যাম। তো এইখন দীপাংকৰ দাৰ দোকান চাই লওক। এই দীপাংকৰ দা বহি আছে। আৰু নেক্সট আপোনালোকে যদি কিবা এনেকৈ ইনভাৰ্টাৰ এনেকৈ টিভি চিভি কিনিবলৈ হয়, দীপাংকৰ দাৰ দোকানলৈ আহিব। আৰু দোকানৰ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ইয়ালৈ আহিব, আৰু আপোনালোকে একদম কম দামত মানে পাই যাব বস্তুবিলাক। দোকানতে আমাৰ কথা ক'লে কম দামত অকণমান এৰি দিব। ঠিক আছে। আৰু এতিয়া আমি চিধা গৈ আছোঁ হোটেল মংচুং। আৰু পৰাগ চাই আমাক কি কি খুৱাব দেখাম, আপোনালোকে চাই থাকিব দেই। তো এতিয়া আমি ক'ৰ পাই গ'লোহি গম পাইছেনে? আমি এতিয়া পাই গ'লোহি হোটেল এইখন মংচং হোটেল এণ্ড ৰেষ্টুৰেণ্ট। ধেমাজিত আছে। আপোনালোকে ধেমাজিৰ পৰা লখিমপুৰৰ যিটো ৰোড, ধেমাজি লখিমপুৰ ৰোডত আপোনালোকে তেলিজানৰ পৰা অকণমান আগলৈ আহি পাই যাব হোটেল মংচং। তো ইয়াতে আমি এতিয়া সোমাম, আৰু আপোনালোকক দেখাম ইয়াত কি কি খাম, কি কি কৰিম দেখাম আপোনালোকক। বলক। এয়া মানে এতিয়া আমাৰ পৰাগে পূৰা মানে একদম খাবলৈ পূৰা ৰেডি।
পূৰা খাম বুলি কৈছে, পূৰা খাম বুলি কৈছে। মুখ হাত ধুই পূৰা ৰেডি। এতিয়া আমি হোটেল মুনচাঙত আছোঁ আৰু ছাৰে পূৰা বিজি মানে এইটো বস্তু চোৱা, পূৰা মেনু চাই আছে মানে কি খাম কি একদম পূৰা ভাবি পোৱা নাই, পূৰা চাই আছে মানে পূৰা চাই অলপ এক্সপেঞ্চিভ পাইছে বোলে, সেইটো মানে চাই আছে মানে। এতিয়া ছাৰে আমাৰ অৰ্ডাৰটো দি দিলে। কি অৰ্ডাৰ দিলে মোক নক'লে, একদম মনে মনে দিলে মানে কি বা অৰ্ডাৰ দিলে, মোক অৰ্ডাৰ দিব নিদিলে, অকলে অৰ্ডাৰ দিলে। কি দিলে মই নাজানো, অকলে খাম বুলি ভাবিছে যদিও নাজানো, মানে মোক নিদিলে, মোক চাবই নিদিলে, বোলে আপুনি দিব নালাগে মই দিম। তো এতিয়া কি বা খুৱাই ছাৰৰ পাৰ্টি, ছাৰে জানিব কি। একদম মানে ধুনীয়া ছোৱালী এজনী দি থৈ গ'ল, কফি দি থৈ গৈছে, গম পাইছে নাই? ছাৰে অকলে কফিয়ে খুৱাব নেকি? অকল কফিয়ে খুৱাব নেকি তাৰমানে? মেবি চেনি দিব লাগে, চেনিটো এক্সট্ৰাকৈ দি থৈ গৈছে ন। গতিকে এতিয়া আমি চাহ কফিটো খাই লওঁ। চাহ খোৱা মানুহতে চাহ বুলি আহে, গম পাইছে নাই? প্ৰথমতে আমি কফিটো খাই লওঁ, তাৰপিছত আৰু কিবা খুৱাই ছাৰ চেনি দিব লাগিব। কথাটো হ'ল আমি চাহ মানে কি কফিটো খাই থাকোঁতে দি থৈ গ'ল এইফালে আপোনাৰ চিকেন ফ্ৰাইড ৰাইচটো দিলে। কিন্তু মেইন কথাটো হ'ল মই নাখাওঁ বুলি কৈছিলোঁ, অলপ আগত খাই আহিলোঁ। গতিকে ছাৰে মানে ইয়াকে শ্বেয়াৰ কৰোঁ বুলি কৈছে, প্লেট ল'লোঁ, দুয়োটাই শ্বেয়াৰ কৰোঁ বুলি কৈছে। ঠিক আছে, হ'ব দিয়ক। আমাৰ ছাৰে বোলে মানে পৰাগকেইটা আহে বোলে খাই বিৰাট ভাল পালে, গতিকে মানে আৰু এক প্লেট অৰ্ডাৰ দি দিলে, বুজিছেনে? এতিয়া খাব নোৱাৰিছোঁ মানে, মই কৈছোঁ অকণমান আগত কৈছিলোঁৱেই, এক প্লেটে অৰ্ডাৰ কৰিব কৈছিলোঁ, প্ৰথম এক প্লেটে অৰ্ডাৰ কৰিলে, তাৰপিছত নেক্সট মানে আকৌ খাই পেলাই এতিয়া ভাল পালে বোলে। তো মানে এতিয়া মানে পূৰা আঙুলি চুপি খোৱা বুলি কয় যে, এতিয়া আঙুলি চুপি মাৰি আছে, দেখিছে নাই? ৰঙা কৰি লৈছে একদম, ৰঙা কৰিলেও খাইছে একদম। এতিয়া আমি এই হোটেল মংচুঙৰ পৰা ওলালোঁ আৰু ইয়াৰ বাহিৰৰ মানে পৰিৱেশটো এনেকুৱা। আৰু পিছফালে আছে আপোনাৰ চুইমিং পুল আছে। আপোনালোকে যদি ধেমাজিলৈ আহে, যদি বাহিৰৰ কোনোবাই চাই আছে, যদি ধেমাজিলৈ আহে, লখিমপুৰৰ পৰা আপোনাৰ ধেমাজি ৰোডত তেলিজান পোৱাৰ আগত বাওঁ ছাইডে আছে, লেফ্ট ছাইডে আছে হোটেল মংচুং। ইয়াতে আপোনালোকে সোমাব পাৰিব, সোমাই পিনি থকা খোৱাৰ একদম ধুনীয়া ব্যৱস্থা আছে। মেছেজো আহি গ'ল, মানে লাইচেঞ্চ হৈ গ'ল, লাইচেঞ্চ আহি গ'ল। ঘৰ পোৱা আগতে লাইচেঞ্চো আহি গ'ল, বহুত ফাষ্ট আজিকালি হা। আৰু ঘৰ পোৱা আগতে লাইচেঞ্চ আহি গ'ল, লাইচেঞ্চো আহিলে আমি ইফালে পূৰা খালোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। টাটা, বাই বাই।